মাত্ৰ ৪১ বছৰ বয়সতে মৃত্যুক আঁকোৱালি লোৱা জনপ্ৰিয় কণ্ঠশিল্পী ভিতালী দাসৰ মৃত্যুৰ খবৰে মৰ্মাহত কৰিছিল হাজাৰ হাজাৰ লোকক। কণ্ঠশিল্পীগৰাকীৰ মৃত্যু হোৱাৰ খবৰ পোৱা দিনাই বাথৰুমত পৰিছিল জ্যেষ্ঠ ভাতৃ পৰাগ দাস। ভৈনীয়েক ভিতালী দাসৰ মৃত্যুৰ খবৰত মানসিকভাৱে ভাগি পৰিছিল তেওঁ। মানুহ হৈ মই ভাঙি পৰিছোঁ, তথাপি মই ভিতালীৰ ককায়েক, সৰু ককায়েক, আমি দুটা ককাইছোঁ। মোৰ দাদাটো আহিব পৰা নাই, কিয় তাৰ সিদিনা অলপতে খুন্দা খাই প্ৰেছাৰ ষ্ট্ৰক হৈ সি মেডিকেলত পৰি আছে, তাক সেইফালে চাবলগীয়া হৈছে। GMCHত চিকিৎসাধীন হৈ থকা পৰাগ দাস অন্য বেমাৰতো আক্ৰান্ত হৈ আছিল। আজি শেষ নিশ্বাস ত্যাগ কৰে প্ৰয়াত কণ্ঠশিল্পী ভিতালী দাসৰ জ্যেষ্ঠ ভাতৃ পৰাগ দাসে। উল্লেখযোগ্য যে মৃত্যুৰ সময়ত কণ্ঠশিল্পী ভিতালী দাসে এৰি থৈ যায় 10ম শ্ৰেণীত পঢ়ি থকা কন্যা কমলিকা কাশ্যপ আৰু তেখেতৰ স্বামীক। তেখেতৰ স্বামীও বৰ্তমান হৃদৰোগত আক্ৰান্ত হৈ চিকিৎসাধীন হৈ আছে।